নমস্কাৰ, মই কৰবী। আজি কেবি মাৰ্টৰ পৰা হাতী বোৱা চাদৰ মেখেলা লৈ আহিছোঁ। প্ৰথমতে দেখুৱাইছোঁ এযোৰ ৰেড কালাৰত খন হ'ব চাদৰখন, আৰু এখন হৈছে মেখেলা। ইয়াত ব্লাউজ পিচ আৰু ছাইড পাৰি নাই, ছাইড পাৰিটো ফিক্স পাৰি হয়। আৰু এতিয়া দেখুৱাইছোঁ এযোৰ কফি কালাৰত, খুব ধুনীয়া, আৰু এইটো ৰংটো বহুতে ভাল পায়। গোটেই চাদৰখনত এনেদৰে কাম কৰা আছে। আৰু এখন হৈছে মেখেলা, মেখেলাখনতো আঁঠুৰ ওপৰলৈকে ফুল থাকিব। এতিয়া দেখুৱাইছোঁ পিংক কালাৰত, মাছৰাইজ সূতাৰ কাপোৰ হয়, আৰু আটাইকেইযোৰৰ প্ৰাইচ মই যিমান কাপোৰ দেখুৱাম হাতে বোৱা আটাইকেইযোৰৰ প্ৰাইচ হ'ব মাত্ৰ 950 টকা। আৰু এতিয়া দেখুৱাইছোঁ পাৰ্পল কালাৰত। পাৰ্পল কালাৰ মানে এইটো ডুৱেল টেনত আহিব। এইটো কলাত বেঙুনীয়া ৰংটো বৈ দিয়াৰ কাৰণে খুব ধুনীয়া এটা কালাৰ আহিছে, আৰু হালধীয়াৰে ফুল থকাৰ কাৰণে আৰু ধুনীয়া লগা হৈছে কাপোৰযোৰ। এইখন চাদৰখন, আৰু গোটেই চাদৰখনতে ৱৰ্ক কৰা আছে। আমি বাৰং বুলি কওঁ ফুলৰ ডিজাইনটো। আৰু যিযোৰ কাপোৰে ভাল লাগিছে ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ পেলাই মই ডেছক্ৰিপশ্যনত হোৱাটছএপ নম্বৰ দি দিম, আপোনালোকে হোৱাটছএপ কৰিব। আৰু যদিহে কোনোৱে বিয়া সবাহৰ কাৰণে বিচাৰে, আমাৰ দোকানৰ এড্ৰেছ হৈছে চাংচাৰি বৰকা পূজাখলা চক, কলেজ ৰোডত আছে দোকানখন। তো আহি পেলাইও নিব পাৰে। এইযোৰ খুব ধুনীয়া, বিৰাট মৰম লগা হয় এইযোৰ কাপোৰযোৰ। এখন মেখেলাখনত ক'লা বৈ দিয়াৰ কাৰণে আৰু ভাল লগা হৈছে। চাদৰখনতো আছে এনেদৰে। এইযোৰ ডুৱেল টেনত থকা চবে ভাল পায়, যিহেতু মেক্সিমাম কাপোৰ আমি ডুৱেল টেনত বনাই আনো। স্কাই ব্লু, চেম পেটাৰ্ণ দিয়া গৈছে, মাজত এনেকৈ ধৰণে বৈ দিয়া গৈছে। আৰু এইখন হৈছে চাদৰ। আৰু পেৰট গ্ৰীণত এইযোৰ অকণমান হেভিকৈ কাম কৰা আছে। এয়া এখন মেখেলাখন, আৰু এইখন হৈছে চাদৰ। খুব ধুনীয়া কাপোৰযোৰ হয়। আৰু এইযোৰ আকৌ ডুৱেল টেনত মেহেন্দি গ্ৰীণ কালাৰটো আহিছে, কলাত সেউজীয়া বৈ দিয়া গৈছে। এইখন হৈছে মেখেলা, এইখনতো আঁঠুৰ ওপৰলৈকে ফুল থাকিব। এখন আৰু লেগছ বৈ দিয়াৰ কাৰণে খুব ধুনীয়া দেখি কাপোৰকেইযোৰ। আৰু এইখন হৈছে চাদৰখন। এখন চাদৰ, আৰু একেবাৰে ৰিজনেবল প্ৰাইজত পাব। আৰু যদিহে 10,000ৰ ওপৰত বুকিং কৰে তেতিয়াহ'লে হ'লচেল ৰেটত পাই যাব। এইযোৰ ডুৱেল টেনত পোৱা আছে। এখন মেখেলা, আৰু এইখন হৈছে চাদৰখন। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, শেষলৈ চাবৰ বাবে বহুত বহুত ধন্যবাদ।